নমস্কাৰ মৰমৰ মইনাসকল, তোমালোকে ভালে আছা নিশ্চয়। আজি মই তোমালোকৰ মাজলৈ এটা ধুনীয়া সাধু লৈ আহিছোঁ। সাধুটোৰ নাম হৈছে জীৱ জন্তুৰ সভা। এদিনাখন বনৰ জীৱ জন্তুবিলাকে লগ লাগি বনভোজ পাতিলে। সকলোৱে মিলি নাচিলে আৰু নানা খুচুৰি কথা পাতিলে। অলপ পিছতে প্ৰত্যেকে নিজৰ নিজৰ গুণ বখানিবলৈ আৰম্ভ কৰিলে। প্ৰথমে সিংহ উঠিল। সি গৰ্ব কৰি ক'লে, মই বনৰ জন্তুবিলাকৰ ভিতৰত আটাইতকৈ সাহসী। মোৰ সাহসৰ বাবেই মই তোমালোকৰ ৰজা হ'ব পাৰিছোঁ। তেতিয়া শিয়ালে ক'লে, কিন্তু মই সকলো জন্তুতকৈ বুদ্ধিয়ক। মোৰ বুদ্ধিয়ে অতি দুৰ্যোগৰ মাজতো মোক বচাই ৰাখে আৰু আহাৰ বিচাৰি পোৱাত সহায় কৰে। তেতিয়া ময়ূৰে তাৰ পাখি দুখন মেলি দি ক'লে, তোমালোকে কেতিয়াবা মোৰ পাখিতকৈ ধুনীয়া পাখি দেখিছানে? তাৰ পাছত হাতীয়ে ডাঙৰকৈ আতাহ পাৰিলে। মই সবাতোকৈ বলৱান। মোৰ শক্তিশালী দাঁত দুটাৰে মই যিকোনো বস্তু দাঙিব পাৰোঁ। মই সিংহকো হৰুৱাব পাৰোঁ, হাতীয়ে পিতাহী মাৰি ক'লে। যেতিয়া সকলোৱে নিজৰ নিজৰ গুণ বখানি শেষ কৰিলে, এটা ভেকুলী পোৱালীয়ে ক'বলৈ ধৰিলে, আহ, কি অতুলনীয় গুণ গৰিমা! কিন্তু তোমালোকে এটা কথা পাহৰি আছা। সকলোৰে চকু কপালত উঠিল। সিংহৰ সাহস অথবা শিয়ালৰ বুদ্ধিয়ে তেওঁলোকক চিকাৰীৰ হাতৰ পৰা বচাব নোৱাৰে, ভেকুলী পোৱালীয়ে ক'লে। একেদৰে ময়ূৰৰ পাখি আৰু হাতীৰ দাঁতে তেওঁলোকৰ মৃত্যুহে মাতি আনে। সেইকাৰণে তোমালোকে নিজৰ গুণক লৈ গৰ্ব নকৰিবা। কথা শুনি সকলো জীৱ জন্তুৰ মুখৰ মাত সৰিল। বুজিলানে এতিয়া? নিজৰ গুণ গৰিমা বা পাৰদৰ্শিতাক লৈ অহংকাৰ কৰিব নাপায়, হয়নে? সাধুটো মন দি শুনাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।